এয়া হৈছে বৰটোকোলা হয়নে বৰটোকোলা আমি বৰটোকোলা হততে আমি ক'তো দেখিবলৈ পোৱা নাযায় কিন্তু ইয়াত আজি দেখিবলৈ পাইছোঁ আমাৰ সৌভাগ্য এটা বিলুপ্ত হৈ যোৱা চৰাই সেই চৰাইটোৰ নাম হৈছে বৰটোকোলা লগত আছে বগলী তেওঁলোকে হয়তো চাগে মাছ চিকাৰ কৰিছে অলপ কেনেদৰে তেওঁলোকৰ মানে আহাৰ তৈয়াৰ কৰিছে সেই নান্দনিক দৃশ্য দেখুৱাই আছোঁ আমাৰ ঢকুৱাখানাৰ ঘিলামৰত আমি আপোনালোকক নান্দনিক দৃশ্যসমূহ দেখুৱাই আছোঁ কেনেকৈ বৰটোকোলাই উৰিছে চাওক এয়া লাইভ টেলিকাষ্ট আপোনালোকক দেখুৱাইছোঁ চাই থাকক আপোনালোকে প্ৰকৃতিৰ পৰা বিলুপ্ত হৈ যোৱা এয়া হৈছে বৰটোকোলা চৰাই তেখেতসকলৰ কিছু দৃশ্য আপোনালোকক মোৰ এই কেমেৰাত তেজাল ডেকা ব্লগছত আপোনালোকক বাণীবদ্ধ কৰিলোঁ ধন্যবাদ জয় অসম এইটো বনৰীয়া ফুল হয় ইমান ধুনীয়া হয় ফুলটো আমি গৈছোঁ এটা আমাৰ মৎস্য উৎপাদনৰ জেগালৈ আৰু জেগাটো অতি মানে সুন্দৰ জেগা এটা আমি দেখাবলৈ গৈ আছোঁ মৎস্য উৎপাদনত অসমৰ ভূমিকা কি দেখাই আছোঁ এইটো 12 মাহে থকা এটা পুখুৰী দেই পানীটো বঢ়িয়াকৈ আছে পুখুৰীটো পানী নাই কৰা এইটো আপুনি নেমাৰিলেও হ'ব আৰু তেতিয়া